হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেতিয়াবা আপোনালোকৰ লগত এনেকুৱা হয়নে, ক'ৰবাত যাবলৈ ইমান মন যায় কিন্তু মানুহজনে লৈয়ে নাযায়। আৰু কেতিয়াবা এনেকুৱা এখন জেগালৈ লৈ যায় বা এনেকুৱা এখন ঠাইলৈ লৈ যায় নহয়, মনটো খুব ভাল লাগি যায়। আৰু সেইদিনা আমাক ছাৰপ্ৰাইজ দিয়াৰ নিচিনাই হৈছিল। কণমানিটোক লৈ আমি তিনিওটা ওলাই আহিছিলোঁ কাজিৰঙাৰ ফালে, আৰু তেওঁ আনি সোমোৱালেহি মান্দৈ ৰেজৰ্টত। ৰেজৰ্টখন সঁচাকৈ বৰ ধুনীয়া, বহুতখিনি ঠাই, কিন্তু আমি কণমানিটোক কোলাত লৈ থকাৰ বাবেই ৰেজৰ্টখন সম্পূৰ্ণকৈ চাব নোৱাৰিলোঁ। তথাপিও আবেলিৰ মনোমোহা দৃশ্য বৰ ধুনীয়া। আৰু তাৰ পৰা তেওঁ আনি উলিয়ালেহি বৰগছ ৰেজৰ্টত। ৰেজৰ্টখন ইমান ধুনীয়া, গোটেই চাৰিওফালে গছ গছনিয়ে ভৰপূৰ। আৰু কিছুমান যে ইয়াত বাঁহ বেতৰ সামগ্ৰী ইমান ধুনীয়াকৈ প্ৰস্তুত কৰি ৰাখিছে, দেখিলে চায়ে থাকিবলৈ মন যায়। ৰেজৰ্টখন বহুত ধুনীয়া, আৰু ভিতৰলৈ এনেকৈ আমি সোমাই আহিলোঁ। ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ইয়াত বিভিন্ন ধৰণৰ সা সামগ্ৰী এনেকৈ সজাই ৰখা হৈছে, কাপোৰ কানিও আদিও সজাই ৰাখিছে, আৰু ইমান ধুনীয়াকৈ বেতেৰে কিছুমান বস্তু প্ৰস্তুত কৰি ৰাখিছে। সোমাই ভাল লাগি গ'ল। আৰু বনৌষধযুক্ত কিছুমান আমাৰ দৰকাৰী প্ৰয়োজনীয় ঔষধৰ বিষয়েও ইয়াত ছাইনবোৰ্ড মাৰি থৈছে, জানেনে? কেতিয়াবা আহিবচোন, ইয়াত বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাব। বৰ ভাল লাগিল পৰিৱেশটো। আৰু সন্ধ্যা হোৱাৰ বাবে আমি প্ৰায় যাওঁতেই সন্ধ্যাই লাগিছিলে, সেয়েহে এনেকৈ লাইট লগাই থৈছে। চাওকচোন, গছবিলাকৰ মাজত এনেকৈ লাইটবোৰ দেখি বৰ ধুনীয়া লাগিলে। আমি অৱশ্যে থকাকৈ যোৱা নাছিলোঁ, কিন্তু ইয়াত থকাকৈও যাব পাৰি। ইয়াত ৰুম লৈ পেলাই থাকিব পাৰি। বাহিৰৰ পৰ্যটকবিলাক আহিলে ইয়াত এনেকৈ থাকে, তেওঁলোক থাকিয়ে উপভোগ কৰে। আৰু আমি এনেকৈ অকণমান সময় ইয়াত কটালোঁ। পৰিৱেশটো বৰ ধুনীয়া, এৰি আহিব মনেই যোৱা নাছিল। ভাবিলোঁ এনেকৈ দুখনমান ফটো উঠোঁ, কিন্তু কণমানিটো কি যে উৎপাত, এটা এটাকৈ ষ্টেপ বগাই বগাই অকলেই গুচি গৈছে, জানেনে? তাৰ পাছত আহিলোঁ বানকাহি ৰেষ্টুৰেণ্টলৈ। বানকাহি ৰেষ্টুৰেণ্টত সোমাই ভাবিলোঁ এসাঁজ খাওঁ আৰু ঘৰলৈ যাওঁগৈ। সেই বুলি আমি দুয়োজনে ল'লোঁ এখন আমিষ থালি। থালিখনত বিভিন্ন বস্তু আছিলে, খাবলৈ খুব ধুনীয়া হৈছিলে। মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব।